নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটিৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। যোৱাকালি বিশ্বকৰ্মা পূজা গ'ল আৰু পূজাত আমি কি কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি চাই যদি ভাল লাগে লাইক এটা কৰি দিব আৰু ভুল হ'লে ক্ষমা কৰি দিব আৰু কমেণ্টত জনাব। এয়া ঘৰৰ মন্দিৰত মা শৰাই দি উঠিলে আৰু মুনু চাইকেলখন এতিয়া ফুল মালাডাল দিব। যোৱা নমো দি আহা, যোৱা একবাৰ নমো দি আহা তাতে মন্দিৰত যোৱা। তাতে যোৱা চেনেল খুলি। এয়া প্ৰসাদ বিষ্ণু মন্দিৰত শৰাই দিবলৈ যোগাৰ কৰি আছে মা। আমাৰ মুনু আগতেই গাড়ীত উঠি লৈছে। আমি গৈ আছোঁ এতিয়া বিষ্ণু মন্দিৰলৈ। মোৰ কিন্তু ফাৰ্ষ্ট টাইম হয় এই মন্দিৰটোত যোৱা। এয়া আমি পাই গ'লোঁ মন্দিৰ। ইয়াতে সোমাই ফাৰ্ষ্ট দেখিলোঁ শিৱ মন্দিৰ। এইটো হৈছে শিৱ মন্দিৰ আৰু নেক্সট হ'ল এইটো হনুমান মন্দিৰ আৰু এইটো হৈছে বিষ্ণু মন্দিৰ আৰু এইটো ছাইডত আছে কালী মা মন্দিৰ। আৰু এটা মন্দিৰ আছে, সেইটো চাগে গণেশ মন্দিৰ হ'ব, মই অনুমানহে কৰিছোঁ দেই। মোবাইলটো মানে পৰিবই ধৰিছিল ভিডিঅ' কৰোঁতে।
আৰু সেৱা জনাই আমি ভিতৰত সোমালোগৈ। মা আগতে সোমালগৈ আৰু মই মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱাবৰ বাবে ভিডিঅ' কৰিলোঁ। তাৰপিছতহে চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। এয়া হ'ল মন্দিৰৰ ভিতৰভাগ, একেবাৰে শান্তি পৰিৱেশ। যাবনো যা আগুৱাই যা ক'ত দিব লোৱা ক'ত দিব ओम ईश्वर महाशांति का नम महागमति शांति स्वस्थ पूर्ण पूर्ण पदस्व शिव शांति संकरित वन भारी এতিয়া পূজাৰীজনে গাড়ীখন পূজা কৰি দিব। অকল এইখনেই নহয়, যিমান মানুহ গৈছে গোটেইবিলাক গাড়ী পূজা কৰিব। 4-5খন মান একেলগে কৰিছে। বৃহস্পতি ধাতু মহাবিষ্ণু হৰিশ্বৰ পূৰ্ণ পূৰ্ণ কৰ্ম अस्मिन् ओम स्वस्ति পূৰ্ণ পূৰ্ণ কৰ্ম अस्मिन् ओम स्वस्ति নেকি पार्वती विद्याय गणेश नम राजन भवन सुंदर सुंदर वंदे सर्वस्व गणेश नमो गणेश नम पार्वती विद्याय गणेश नम এখান বাইরে ৰ'দ ইমানেই দিছে মানে স্বস্তিকটো আগতে পূজাৰীজনৰ আঙুলি পৰি দিলে। পূজা কৰা হৈ গ'ল আৰু আমিও ঘৰলৈ উভতিলোঁ। আৰু আহিয়ে মানে মা কাপোৰ সলাই এয়া প্ৰসাদ বিলাবলৈ ধৰিছে ওচৰৰ মানুহখিনিক দিবৰ কাৰণে। আৰু এইফালে মই ৰেডি কৰিলোঁ খিচিৰি বনাবৰ কাৰণে। আৰু ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদিহে ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব।